নমস্কাৰ। পাঠ কৰিবলৈ লৈছোঁ মোৰ এটি স্বৰচিত কবিতা। কবিতাৰ শিৰোনামা অনুভৱৰ আগবাগ। মোৰ প্ৰতিটো কবিতাৰ পংক্তিত আজি তোমাৰ উপস্থিতি, আজি তোমাৰ প্ৰতিচ্ছবি। তুমি হয়তো জানা অথবা জানিও নাজানা যে প্ৰেমিক চৰাইজনী মোৰ দেউলত বাৰুকৈয়ে উৰিছে। তোমাক লগ পোৱাৰ বাসনাত সি ছাতি ফুটি কৰিছে। মোৰ সন্মুখৰ ঠাইখিনি সেউজীয়া হৈ পৰিছে, পূৰ্ণিমাৰ জোনৰ পোহৰেৰে আলোকিত কৰিছে। তাত জিলিকি আছে দুটি মন, উচ্চ স্বৰত যি খিলখিলাই হাঁহিছে। আপোন পাহৰা হৈ জীৱনৰ ৰঙেৰে ৰামধেনু আঁকিছে। কৃষ্ণচূড়াজোপাৰ চিৰিলি চিৰিলি পাতত বতাহৰ বাঁহ লাগিছে। চোৱা, সিহঁতিও আমাক আদৰি লৈছে। অনুভৱৰ সীমনাই মোক আজি বাৰুকৈ মাতিছে। বাৰে বাৰে ঘুমটি ভাঙিছে। সেই অনুভৱে তোমাকো আমনি কৰিছেনে? ধন্যবাদ।